নমস্কাৰ বন্ধুসকল, জানিথোৱা আনইম্পৰ্টেণ্ট চেনেললৈ আপোনালোকক স্বাগতম। বন্ধুসকল, অংশীদাৰ বজাৰ বা শ্বেয়াৰ মাৰ্কেট ই এক সৰ্বোচ্চতম, ই অসম্ভৱ সপোনক বাস্তৱ কৰি তুলিব পাৰে বুলি কোৱা এজন ব্যক্তি, তাৰে কথা পাতিম আজি। তেখেতৰ নাম হ'ল ৰমেশ দামানী। ৰমেশ দামানী সৰ্বপ্ৰথমে বিনিয়োগ মাৰ্কেটত বা শ্বেয়াৰ মাৰ্কেটত অংশীদাৰী বজাৰত বহুতো অসফলৰ সন্মুখীন হৈছিল, কিন্তু তেওঁ অসফলৰ সন্মুখীন হৈ তেখেতে ৰখি যোৱা নাছিল। প্ৰতিটো খোজতে তেখেতে নতুন নতুন জ্ঞান আহৰণ কৰি আগবাঢ়ি গৈছিল আৰু এসময়ত তেওঁ ছাকচেছফুল হ'বলৈ সক্ষম হৈছিল। মিষ্টাৰ ৰমেশ দামানীয়ে প্ৰথমে এজন সাধাৰণ ব্যক্তি আছিল। তেখেতে এখন কিতাপ পঢ়িছিল, যিখন কিতাপ মেক্সিকান ৰাইটাৰে লিখা কাৰ্লছে। কাৰ্লছ এজন ইনভেষ্টৰো আছিল আৰু বিজনেছমেনো আছিল। তেখেতৰ কিতাপ পঢ়ি ৰমেশ দামানীয়ে অনুপ্ৰেৰণিত হৈ শ্বেয়াৰ মাৰ্কেট জগতলৈ খোজ দিছিল। আৰু তেখেতে ৰমেশ দামানীয়ে শ্বেয়াৰ মাৰ্কেট যেতিয়া ক্ৰাছ হৈ যায়, যেনেকৈ বৰ্তমান চলি আছে COVID-19 পেণ্ডেমিক চিটুৱেশ্যন, শ্বেয়াৰ মাৰ্কেট ক্ৰাছ বহুতো তললৈ গুচি গৈছে, ডাউন। তেনে ক্ষেত্ৰতে ক্ৰাছ হোৱাৰ সময়ত তেখেতে বহুত এটা শ্বেয়াৰ, মূল্যৱান পটেঞ্চিয়েল থকা শ্বেয়াৰসমূহ, ষ্টকসমূহ কম দামত পোৱা যায়। ঠিক তেনেকৈ তেখেতে ভাৰত ইলেক্ট্ৰনিক্স আৰু মেকডুৱেল তেনেকৈ শ্বেয়াৰ কিনি 10 লাখ টকাৰ পৰা তেওঁ 100 কোটি টকাৰ আৰ্জিবলৈ সক্ষম হৈছিল মিষ্টাৰ ৰমেশ দামানী। আৰু মিষ্টাৰ ৰমেশ দামানী এজন সহজ সৰল ব্যক্তি। তেখেতে যেতিয়া মিডিয়াক ইণ্টাৰভিউ দিয়ে, তেখেতে কয় যে তেখেতৰ সফলতাৰ মূল মন্ত্ৰ হ'ল তেখেতে অতীতত কৰি যোৱা ভুল আৰু সেই ভুলৰ পৰা শিক্ষা তাৰ পৰিণাম বুলি। আৰু মিষ্টাৰ দামানীয়ে বহুতকে আহ্বান কৰে আপোনালোকে কিতাপ পঢ়ি জ্ঞান আহৰণ কৰিব পাৰে বুলি। তেখেতে 5বিধ কিতাপৰ কথা কয়, যি কিতাপকেইখন শ্বেয়াৰ মাৰ্কেটৰ ওপৰত ভিত্তি কৰি লিখা আছে। এ পিচ অফ দ্য একশ্যন তাৰে এক অন্যতম। এই কিতাপখন পঢ়িবলৈ কাৰণে আহ্বান কৰে তেখেতে। যদি আপোনালোকে ইচ্ছা কৰে এই কিতাপখন পঢ়িব পাৰে, ডিছক্ৰিপশ্যন লিংক দিয়া আছে। আৰু বন্ধুসকল, যদি আপোনালোকে শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে আৰু জানিব বিচাৰে, মোৰ অন্য ভিডিঅ'বোৰ চাব পাৰে। আৰু আপোনালোকে যদি ডিমাৰ্ট একাউণ্ট খুলিব বিচাৰে, মিউচুৱেল ফাণ্ড ইনভেষ্টমেণ্ট কৰিব পাৰে, মোৰ ডিছক্ৰিপশ্যনত দিয়া জিৰ'দা এপ আৰু গ্ৰ' এপ, এই দুটা ডাউনলোড কৰিব পাৰে। গ্ৰ' এপটো আপোনাৰ মিউচুৱেল ফাণ্ডৰ কাৰণে। আৰু কেনেকৈ আৰম্ভ কৰিব লাগে, কিবা অসুবিধা পালে আপুনি মোৰ অন্য ভিডিঅ'বোৰ চাব পাৰে বা মোক মেছেজ কৰিব পাৰে, কমেণ্ট কৰিব পাৰে। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।